हेलो एवरीवन आशा करो সকলোৱে ভালে আছে আৰু মোৰ এই পিম্পলটো ইগনোৰ কৰিব মানে নেজানো কয় নহয় নজৰ ইজ ৰিয়েল বুলি সাগে মোৰ নজৰে লাগিছে মানে নেজানো এনেটো মোৰ মানে তেনেকে পিম্পল নহয় বাট নেজানো এইটো কেনেকে হল মানে এই দুদিনৰ পৰা এইটো মানে আৰু আজিটো অলপ বেছিয়ে মানে দেখিছে আৰু বাজিয়ে হোক মই এতিয়া ভিডিও বনাবলে ৰেডি হৈ আছো আৰু একচুয়ালি আজিয়ে মই ভিডিও কেটামান শুট কৰি লও কাৰণ কালে মই ঘৰত গৈ আছো বতৰ কাৰণেও আৰু প্লাস মই ডাইৰেক্ট বিহুৰ পিছতে আহিম সো মই কালে তামুলপুৰ গৈ আছো ওকে সো ফাইনালি মই ঘৰলে গৈ আছো কালে বাপৰে মানে সাগে মই বিহুতে গৈছিলো দেই মানে মাঘ বিহুত গৈছিলো আৰু এতিয়া মই বহাগ বিহুত গৈ আছো মানে অলপমান আগতে গৈ আছো আৰু এয়া মই ৰেডি হৈ আছো আজি মই ব্লু পিন্ধিছো এইযোৰ মই আগতো পিন্ধি ভিডিও কৰিছো দেই আৰু মই মানে কাপোৰ এইযোৰ মানে উলাই থোৱা আছিলে সেইকাৰণে মই পিন্ধি ললো কাৰণ ইমান মানে প্ৰবলেম হয় নহয় এবাৰ পিন্ধিলে আকৌ পিছত জাপিব লাগিব আৰু কিছুমানটো ইমান লেতেৰাও হৈ যায় ভিডিও বনোৱাতে যে ধুব লাগে তো সেইকাৰণে মই বহুত টান পাইছো আৰু সো তাকে এটা মোৰ কন্টেন্ট আছিলে আগৰে হয় হেতু অডিওটো বহুত আগৰ মোৰ ফাৰ্স্ট ভিডিওত যোনটো মানে ভাল ভিউজ আহিছিলে মোৰ লাকি ভিডিও বুলি কও সো হেতু অডিওতে মই আজি আকৌ এবাৰ ভিডিও বনাম আৰু এটা মই ফানি সিন কৈ আছো কি হল মানে মই আকৌ এটা কন্টেন্ট ৰেডি কৰিছিলো যত মানে এটা সিন আছিলে যে মই মানে ধুনাৰ হাস মানে ধুনাৰ বাটিটো মই লৈ অকমান মানে সিন কৰিব লগা আছিলে আৰু এতিয়া মোৰ মনত পৰিছে যে মই অলৰেডি ভাত খাই লৈছো তাকো মাছেৰে মই ভাত খাই লৈছো মানে জুৱা কালিৰে মানে সবজি আছিলে যোৱাকালি ৰাতে সবজি আছিলে তাকে মই আগতে ভাত খাই ললো আৰু এতিয়া মোৰ মনত পৰিছে সো এতিয়াতো মই মন্দিৰত সোমাব নোৱাৰো সো সেই ভিডিওটো আজি কৰা নহব যদিও মই কৰো দেন আধা কৰিব লাগিব সেই সিনটো মই বেলেগ দিন মানে শুট কৰিব লাগিব যদি মোৰ মনত থাকিলে মই ভাতে নেখালো মই পিছত খালো মানে